গুড মৰ্ণিং সকলোকে। আজি খুব পুৱাই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। এতিয়া মই আছোঁ লখিমপুৰৰ STC কোৱাৰ্টাৰ কলনী, মানে এওঁ কৰ্মস্থলীৰ কোৱাৰ্টাৰলৈ অহা আমাৰ কেইবাদিনো হ'ল। মই বিভিন্ন কামত ব্যস্ত থকাৰ বাবে ব্লগটো কৰিবলৈ সময় পোৱা নাছিলোঁ। আজি ভাবিলোঁ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। এতিয়া 6টা বাজিছে ৰাতিপুৱা। STC কলনীৰ পৰিৱেশটো ইমান নিজান হৈ আছে, গছ গছনিৰে ভৰপূৰ। মানুহবোৰ অকণমান দেৰিকৈ উঠে ইয়াতে, তথাপিতো মৰ্ণিং ৱাক কৰিবলৈ কিছুমান ওলাই গৈছে। এওঁ মৰ্ণিং ৱাক কৰিবলৈ যাওঁ বুলি ভাবিছে। মোক লগ ধৰিছিলে যদিও মই ভাবিলোঁ মই নাযাওঁ, যিহেতু মোৰ কাম কেইটামানো আছে, তাতে এওঁৰ অফিচো আছে। সোনকালে কামখিনি কৰি আজৰি হৈ পেলাই এখেতক ৰান্ধি বাঢ়ি খোৱাৰ লগতে আছেই। মই অকণমান চৌপাশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইমান সুন্দৰ, যদিও টাউনৰ মাজমজিয়াতে অৱস্থিত। STC ৱৰ্কশ্বপ ন? এয়া এওঁ মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ ৰেডি হৈছে। এওঁ মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ ৰেডি। ডাঙৰ ডাঙৰ গছ আছে, চৌপাশটো গছ গছনিৰে ভৰপূৰ ইয়াতে। যদিও চৰকাৰী মাটি বা চৰকাৰী আৱাস গৃহ হয়, তথাপিতো ইয়াৰ গছ গছনি ইমান সুন্দৰকৈ আছে যে মোৰ ভাল লাগে। আচলতে মই মন কৰিছোঁ, এনেবোৰ অঞ্চলত গছ কটাৰ ক্ষেত্ৰত কিছু বাধা নিষেধ আছে। সেইবাবে মানুহে মন গ'লে যধে মধে গছ কাটিব নোৱাৰে। চৌপাশটো আৰু অকণমান আছে, কিন্তু অকণমান দেখাবলৈ অসুবিধা হৈছে। এয়া পৰিৱেশটো একদম খুব নিজান, চৰাই কল কাকলিৰে পৰিপূৰ্ণ। আমাৰ মিষ্টাৰে অকণমান শাক খেতি কৰিছে। তেওঁ শাক খেতি কৰি যিহেতু ভাল পায়, এয়া অকণমান শাক খেতি কৰিবলৈ চেষ্টা কৰিছে। ইয়াতে তেওঁ হয়তো বতৰৰ আটাইবিলাক লগাইছে, লাই, মূলা, ধনিয়া। কিন্তু মই ইয়াতে মন কৰিছোঁ মাটিটো বৰ বেছি উৰ্বৰ নহয়, গতিকে শাক পাচলি বা অন্য এনেকুৱা জাতীয় গছবোৰ হ'বলৈ অকণমান টাইম লাগে, আৰু ইয়াত যথেষ্ট পৰিমাণে সাৰৰো প্ৰয়োজন হয় মানে। কিন্তু বাকী ডাঙৰ গছবিলাক হয়। ইয়াতে এজোপা বৰ ধুনীয়া শেৱালি গছ আছে। শেৱালি গছ এজোপা আছে, ফুলবোৰ সৰি পৰি থাকে। আজি কিন্তু ইমান বেছি নাই। ইমান ডাঙৰ ডাঙৰ গছ আছে দেখিছেনে? ইয়াতে অমৰা গছ এজোপাও আছে। মই অৱশ্যে অমৰা খাবলৈ ভাল নাপাওঁ ইমান। এইবোৰ শিলিখা গছ, মানে গছেৰে ভৰপূৰ আৰু পৰিৱেশটো। আৰু যিবিলাক গছ আছে ইয়াতে, চব গছবোৰ মানে ইমান কি ক'ম এতিয়া, লাগনি গছ বুলি কয় যে, মানে প্ৰত্যেকবিধ গছেই খুব মানে এবিধ প্ৰয়োজনীয় আৰু আপুৰুগীয়া গছ হয়। নাৰিকল গছ আছে, নেমু ইয়াতে যথেষ্ট পৰিমাণে আছে। এতিয়া পুৱা 9 বাজিছে। মই গা পা ধুই ধূপ চাকি জ্বলাই আজৰি হৈছোঁ। এতিয়া এওঁৰ লাহেকৈ অফিচ টাইম হৈছে। এতিয়া মই এওঁলৈ সোনকালে কিবা এটা ৰান্ধি দিওঁ বুলি ভাবিছোঁ। আজি মই কি ৰান্ধিম ব'লকচোন চাওঁ। আজি মই বনাম কলডিলেৰে চিকেনৰ এটা খুব সোৱাদ লগা ৰেচিপি। আৰু
তাৰ বাবে টুকুৰা টুকুৰকৈ কাটি পানীত সিজাই ল'ম। আৰু ৰেচিপিটোৰ বাবে আমাক লাগিব বৰ বিশেষ বস্তুৰ প্ৰয়োজন নহয়। আলু লাগিব, এটা গোটা পিঁয়াজ ডাঙৰ, আৰু কেইটামান জলকীয়া, আৰু এয়া আদা নহৰু, কলডিল। তো এতিয়া মই কলডিলখিনি মই টুকুৰা টুকুৰ কৰি ল'লোঁ। এতিয়া মই কলডিলখিনি 5 মিনিটৰ বাবে অকণমান সিজাই ল'ম। ৰেচিপিটোত মই বৰ বেছি মছলা ইউজ নকৰোঁ। মই এতিয়া ইয়াতে ব্যৱহাৰ কৰিম কেইটামান গোটা জিৰা। গোটা জিৰাটো আচলতে আপোনালোকে ভাজি ল'লে মছলাটো তৈয়াৰ কৰিবলৈ ভালো হয় আৰু সোনকালে পিছ যায়, কিন্তু মোৰ হাতত বৰ্তমান ইমান পৰ্যাপ্ত সময় নাই, গতিকে এইখিনি মই এটা ধুনীয়া ফাইন পেষ্ট কৰি ল'ম। তেল গৰম হৈছে। এতিয়া মই ইয়াতে তেজপাত দিম। অকণমান ফ্লেমটো কমাই লৈছোঁ। তেজপাত দিলোঁ। এতিয়া মই পেষ্ট কৰি থোৱা আদা নহৰুখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিম চিকেনখিনি। মই ইয়াতে বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে বিচাৰিলে মিশ্ৰণটোতে জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা বা যেনেকুৱা মছলা আপোনালোকে খাই বা প্ৰয়োজন হয় সাধাৰণতে চিকেনৰ ৰেচিপিবোৰত বা মাংসৰ সোৱাদৰ টেষ্টটো আনিবলৈ, তেনেকুৱা মছলা ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু অকণমান মছলাৰ পৰিমাণটো কমকৈ ব্যৱহাৰ কৰোঁ বা ৰেচিপিটোত কৰিছোঁ, গতিকে বৰ বিশেষ মছলা মই ব্যৱহাৰ কৰা নাই। এতিয়া মই ইয়াতে এড কৰিম সিজাই থোৱা কলডিলখিনি। মিনিটমানৰ পাছত আমি চিকেনটো চেক কৰিছোঁ। ইয়াৰ পৰা চিকেনৰ পৰা পৰ্যাপ্ত পৰিমাণে পানী ওলায়। এই পানীখিনি ভালদৰে শুকাবলৈ দিয়াৰ পিছতহে আচলতে চিকেনত প্ৰয়োজন হোৱা পানীটো এড কৰিব লাগে। ৰেচিপিটো তৈয়াৰ কৰিবলৈ আপোনাক 45 মিনিটমান সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰ প্ৰিপাৰেশ্যন টাইম লাগিব 10 মিনিটছ, বাকীখিনি আপোনাৰ কুকিং টাইম। আৰু 1 মিনিট মই এনেকৈ ভাজিবলৈ দিম। তাৰপিছতে মই অকণমান পানী এড কৰিম। মিনিটৰ পাছত এয়া মোৰ চিকেন অলমষ্ট হৈ গৈছে। ইয়াৰ আলু সিজিছে, চাওক কিমান সুন্দৰকৈ দেখাই দিছোঁ ওচৰৰ পৰা। এতিয়া মই ইয়াতে এড কৰিম গোটা ধনিয়া পাতৰ সুগন্ধিটোৱে মাংসৰ আঞ্জাখন খাবলৈ ইমান টেষ্টফুল কৰি তোলে। এতিয়া যিহেতু উইণ্টাৰ ছিজনৰ কালাৰফুল পাচলিবোৰ আপোনালোকে বাৰু খাই ভাল পায়নে?
এতিয়াৰ যিহেতু ৰঙীন পাচলিবিলাক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপকাৰী উপাদানেৰে ভৰপূৰ, গতিকে যিমান পাৰি এই দিনকেইটাত শাক পাচলি খাওক প্ৰচুৰ পৰিমাণে। উইণ্টাৰ ছিজনত উপলব্ধ সকলো শাক পাচলি খাবলৈ চেষ্টা কৰক। তেনেকুৱা শাক পাচলিৰে পৰিপূৰ্ণ বহুতো সুন্দৰ সুন্দৰ ৰেচিপি আমাৰ মাজত আছে, থলুৱাই হওক বা আন বিদেশীয়ে হওক, গতিকে সুন্দৰকৈ প্ৰস্তুত কৰি খাওকচোন। এয়া ফাইনেলি হৈ গ'ল মোৰ ৰেডি কলডিলেৰে চিকেনৰ এখন সুন্দৰ তৰকাৰী। আপোনালোকেও ট্ৰাই কৰি চাবচোন। ৰেচিপিটো খুবেই সহজ আৰু খাবলৈও ভাল লগা, যিহেতু কলডিলত প্ৰচুৰ পৰিমাণে কেলছিয়াম আছে আৰু আমাৰ শৰীৰৰ বাবে দৰকাৰী কেলছিয়াম আছে, আইৰণ আছে, খুব আইৰণ ৰিচ হয় এইটো, গতিকে ই খাবচোন আৰু খাই বহুত ভাল পাব আশা কৰোঁ। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ট্ৰাই কৰি চাব। মিষ্টাৰে ভাত খাই আছে, ভাল লাগিছেনে খাবলৈ? থেংক ইউ। তেতিয়াহ'লে আপোনালোকক আৰু অকণমান দেৰিকৈ লগ পাম। হাই, এতিয়া ইভিনিং হ'ল, এওঁ আহি পালেহি। মই দিনটো কাম বন কৰি মেলাই অলপমান ৰেষ্ট ল'লোঁ। এতিয়া এওঁ আহি পালে। দিনটো যিহেতু মোৰো খুব ব্যস্ততাপূৰ্ণভাৱে গ'ল, এতিয়া ভাবিছোঁ এওঁ আহি পালে। দিনটো তেনেকৈ একো খোৱাই নহ'ল, এওঁৰ লগতে ভাত খোৱা হ'ল। তাৰপিছতে মই কাম বনত ব্যস্ত হৈ থাকোঁতে একো খোৱাও নহ'ল আৰু অকলে খাবলৈ ভালো নালাগে, গতিকে এতিয়া ভাবিলোঁ এওঁ যেতিয়া নেকি আহি পালে ইভিনিং, একেলগে চাহকাপ সুন্দৰকৈ খাওঁ। এতিয়া মই চাহৰ লগত খাবলৈ কি প্ৰস্তুত কৰোঁ ব'লকচোন আপোনালোকেও চাওক। আমাৰ পাছফালখন আচলতে ইমান দৰকাৰী গছ গছনিৰে ভৰপূৰ। ইমান সুন্দৰকৈ নৰসিংহ গছ এজোপা আছে। নৰসিংহ গছ বৰ ভাল লাগে মোৰ, আৰু নৰসিংহৰ পাতৰ যিটো গোন্ধ, কাৰি পাত্তা, তাৰ গোন্ধটো বহুত ভাল লাগে। আজি মই ভাবিলোঁ নৰসিংহ পাতৰ পৰাই মই এটা ইভিনিং স্নেক্স এটা বনাওঁ। মই নৰসিংহ পাতখিনি মিক্সিত দি পেলাই এটা মিহি পেষ্ট কৰি ল'লোঁ। তাতে বেচন দিলোঁ আৰু এটা পিঁয়াজ মিহি মিহিকৈ কাটি দিলোঁ, অলপ কেঁচা জলকীয়া দিলোঁ, আৰু এতিয়া মই দিম ইয়াতে এচামুচ, ডেৰ চামুচ পিঠাগুড়ি। পিঠাগুড়িয়ে আচলতে পকোৰাটো খাবলৈ খুব মচমচীয়া কৰি তোলে, আৰু যদি পিঠাগুড়ি আপোনাৰ ওচৰত নাথাকে তেন্তে এক চামুচ চুজিও দিব পাৰে। আৰু এতিয়া ইয়াত দিব লাগিব সোৱাদ অনুসৰি নিমখ। তেল গৰম হৈ গৈছে, এতিয়া মই লাহেকৈ গৰম তেলত এটা জোখত দি গৈছোঁ। জুইটো মিডিয়ামত ৰাখিলে ভাল। ৰেডি হৈ গ'ল মোৰ নৰসিংহ পাতৰ পকৰি। ওপৰত অকণমান জালুক গুড়ি ছটিয়াই দিলে খাবলৈ আৰু সোৱাদটো আৰু বেছি ভাল লাগিব। এয়া মোৰ টেষ্টি টেষ্টি পকৰা ৰেডি হৈ গ'ল। টেষ্টি চাহ ৰেডি হৈ গ'ল। জালুক দিয়া চাহ কোনে কোনে খাই ভাল পায় বাৰু? ঠাণ্ডাৰ কালি গধূলিয়ে সময়খিনিত একাপ জালুক দিয়া চাহৰ সৈতে চটপটা কিবা এটা খাবলৈ পালে ইমান ভাল লাগে মোৰ। আৰু বজাৰৰ পৰা কিনি খোৱাতকৈ মই ঘৰতে নিজে তৈয়াৰ কৰি খোৱাটোক বেছি গুৰুত্ব দিওঁ। মানে ঘৰতে বনাই খোৱাখিনি হেল্ডিও হয় আৰু হাইজেনিকো হয়, গতিকে আমিতো স্বাস্থ্যটো মেইনটেইন কৰিবই লাগিব। এখেত চাহ খাবলৈ দিছোঁ যদিও আহি পোৱাই নাই। একেলগে চাহকাপ খাই লওঁ, দিনটো ময়ো ৰৈ আছিলোঁ যিহেতু। পকৰি এটা খাইছোঁ আকৌ, কেনেকুৱা হৈছে কোৱা? চাহকাপ একেলগে খাই লওঁ। আজিৰ ব্লগটো আৰু দীঘলীয়া নকৰোঁ। গধূলি বহুত ধুনীয়া হৈছে খাবলৈ, টেষ্টি হৈছে। ভাল হৈছে, বহুত ধুনীয়া হৈছে খাবলৈ। এইটো ৰেচিপিটো এটা সৰু ৰেচিপি বাৰু। এইটো পকৰাটো ট্ৰাই কৰি চাব পাৰে। নৰসিংহ পাতটো বিভিন্ন ধৰণে দিব পাৰে বাৰু, কিছুমানে খিলাই খিলাইকৈ দিবও পাৰোঁ। পকৰাটোত খাবলৈ টেষ্টি হয়, কিন্তু এনেকৈ ল'লে বস্তুটো মিক্স আপটো ভাল হয় আৰু খাবলৈ বেলেগ এটা সোৱাদ লাগে আৰু।
প্ৰত্যেকটো বস্তু দিয়া এটা জোখ থাকে নহয় জানো বাৰু তাকে আজিলৈ ব্লগটো ইমান বেছি দীঘলীয়া নকৰোঁ আৰু ৰাতিলৈ চাওঁ আমাৰ মিষ্টাৰে কিবা প্ৰগ্ৰাম কৰি থৈছে নেকি এতিয়ালৈকে মোক কোৱা নাই বাৰু কিন্তু হিণ্টছ এটা দি থৈছে গতিকে চাওঁ ওলাই যাবলগীয়া হ'বও পাৰে তেন্তে পুনৰ লগ পাম আন এটি নতুন ব্লগৰ সৈতে আপোনালোকক তেতিয়ালৈকে বাই বাই আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই